ডিফু ক্লাব আছাই হেমালং ক্লজ 2.3 আপুথাক সেমিনার কেপামান পন Assam Press Correspondent Union Atum Ingdeng Hini Central Executive Amai Kedopon Karbi Longri Abirta Kilang Rad Doan Pan Kardom Pacher Iklo Kardom Pini Karbi Longri Abirta Kethan Ponjiaba Nili Sami Kabin Tiranpi Pini Birta Angton Jupanik Sena Matijong Nipai Kriner Cap Difu Club Asai Hamalong Joint Coordination Committee for Protection of Autonomy Tihekpen JCCPA Atumpen Patirpi Ponsi Kidantang Jiti Nipai Pli Arni Karbi Anglong Resim Ki Orasong Son Truck Atumen Central Government Atumpen Monsam Alamdon Mos Kachi Tok Pon along Close 2.3 Aputhak Seminar Paman Pon Lasso Seminar along Aluhi Manpen MP Barim Beransing Inti MP Barim Dr. Jointo Rongpi APSLC Amai Puritir IASJI Qatar Senior Advocate Guwahati High Court Manas Sarania Lunse Timung Roy Inghi KSA Lapen Pregjam Hambang Asong Tum Chitongdun Aluhi Man Pen Kachitong Senior Advocate Guwahati High Court Manas Sarania Pen Lam ke Jai Pon ke Karbi Anglong Atum Kedotang Ajakongta Chipang Bobomlo Bonta Borelen Atum Kavedet Ajokta Thurpak Pen Kachisongsi Kavedet Ajakongta State Government Pen Central Government Atumafan Pasilam Pon Det Lupusi Rat Anglo Lam Jai Pon Ulikole Keikumor Undivided Assamor Ohomor Jibor Jonojati Hokolok Kiyababe নিজৰ সংস্কৃতি ভাষা নিজৰ ঐতিহ্য ৰাখি তেওঁলোক নিজে সেলফ ৰুল কৰিবলৈ কোৱা হৈছে আৰু সেইটো হ'ল 6 শিডিউল এতিয়া যদি আমি 6 শিডিউল কিন্তু সুৰক্ষিত নহয় যদি মই এজ এ লয়াৰ মই কনষ্টিটিউচন চাইছো মোতকৈ জ্ঞানী মানুহ আছে মই যিখিনি মোৰ ক্ষুদ্ৰ জ্ঞানে মোৰ যিখিনি আইনৰ ওপৰত থকা যিখিনি অলপ পঢ়া শুনা কাৰণে যিখিনি মই ঢুকি পাওঁ মোৰতো অশুদ্ধ হ'ব পাৰে কিন্তু মোৰ যিটো অপিনিয়ন মোৰ যিটো প্ৰাইভেট অপিনিয়ন সেই মতে কিন্তু 6 শিডিউল আজি একেবাৰে ডাইৰেক্ট হৈছে আজি কাৰ্বি আংলঙৰ এনচিচৰ 6 শিডিউলটো বড়োলেণ্ডৰ 6 শিডিউলৰ তুলনা কৰে কাৰ্বি আংলঙৰ এনচিচৰ ৰেষ্ট অফ দ্য ষ্টেটৰ কথাটো বাদ দি নৰ্থ ইষ্টাৰ্ণৰ অকল আমি অসমৰ কথা কৈছোঁ আজি কাৰণ আমাৰ কথাটো অসমক লৈ মানে বড়োলেণ্ডৰ তুলনা নকৰিব কাৰণ 6 শিডিউলটোৱে কনচেপ্টটো আছে হিলছৰ কাৰণে প্লেইনছত নাছিল কিন্তু বড়োসকলৰ আপোনালোকে স্বীকাৰ কৰিব লাগিব তেওঁলোকৰ মানে ফাইটিং স্পিৰিটটো তেওঁলোকে ফাইট কৰিছে কনষ্টিটিউচন এমেণ্ডমেণ্ট কৰিছে নোহোৱা বস্তু এটা সোমাই গৈছে এইটো মডিফাইড 6 শিডিউল ময়ো বড়োভূমিৰ নাগৰিক এইটো হ'ল মডিফাইড আপোনালোকে বড়োলেণ্ড বড়োভূমিৰ 6 শিডিউলৰ পৰা গৈ আছে আৰু বড়োলেণ্ডৰ ভূমিৰ 6 শিডিউলটো তেওঁলোকে নোপোৱা অধিকাৰ এটা পাইছে আৰু আপোনালোকে এক্সিষ্টিং আপোনাৰ আজি যিটো ৰাইট সেইটো হেৰুৱাবলৈ গৈ দ্যাট ইজ দ্য ডিফাৰেন্স বড়োসকলে নোপোৱা বস্তু এটা আজি লৈছে তেওঁলোকে প্ৰাপ্ত আজি ক'লে বেয়া হ'ব প্ৰাপ্ত নহয় কাৰণ কনষ্টিটিউচনে প্ৰভাইড কৰে তেওঁলোকে কনষ্টিটিউচন এমেণ্ডমেণ্ট কৰাইছে যে প্ৰাপ্ত বুলি কনষ্টিটিউচন সোমাই লৈছে আৰু আপোনালোকে কনষ্টিটিউচন এমেণ্ডমেণ্ট কৰি হেৰুৱাব বিচাৰে দ্যাট ইজ দ্য ডিফাৰেন্স মই যিটো দেখিছোঁ মোৰ চকুৰ ফালৰ পৰা যে আপোনালোকৰ এনচিএলছ আৰু কাৰ্বি আংলঙৰ মানুহৰ 6 শিডিউলৰ কথাটো মানে ডেলিগেট স্পিৰিটত ফাইট কৰি আছে আপোনালোকে হেৰুৱাইছে আৰু তেওঁলোকে এচিভ কৰিছে পাইছে যিটো চুক্তিত গ'ল আমি তেওঁলোকক ৱেলকাম জনাইছোঁ চুক্তি কৰিছে তেওঁলোকৰ সংস্থাপন হওক তেওঁলোকৰ জীৱনটো বন্দুকৰ আগত ৰাখি তেওঁলোকে ফাইট কৰিছিল কাৰ্বি আংলঙৰ আমিও ভাবোঁ শান্তি হওক কিন্তু কথাটো যিটো
2.3 য'ত 10টা অপেন ৰখাৰ কথা সেইটো মোৰ আপত্তি আছে, কিন্তু আনকনষ্টিটিউচনেল। আৰু সেইটো সংবিধানত যেতিয়া 6 শিডিউল ক্ৰিয়েট কৰিছিল 1950 অৰ্থাৎ সংবিধানৰ লগত যেনেধৰণে কৰিছিল, তাত অকল ইয়াৰ নটিফাইড শিডিউল ট্ৰাইবৰ কাৰণেহে সংৰক্ষিত। বাকী যিকেইটা নমিনেট আছিলে সেইকেইটা আনৰিপ্ৰেজেণ্টেড ট্ৰাইবৰ পৰা আছিল। আনৰিপ্ৰেজেণ্টেড ট্ৰাইব থাকিব পাৰে, কিন্তু এই চুক্তিমতে তেওঁলোকে 10টা অপেন কৰিলে। 10টাত এনিবডি কেন কণ্টেষ্ট ইন দ্য ইলেকশ্যন। আৰু দ্বিতীয়তে 2019ত এই সম্পৰ্কে এখন পাৰ্লিয়ামেণ্টত ৰাজ্যসভাত বিল উত্থাপন কৰিছিল, আৰু সেই বিলখনত কিন্তু এইটো কৈছে যে 50টালৈকে বঢ়োৱা হ'ব, তাৰে 6টা নমিনেটেড কৰিব গভৰ্ণৰে, বাকীকেইটা ইলেক্টেড হ'ব। তাত কিন্তু এই 10টা অপেনৰ কথাটো নাছিল। এই যেতিয়া পৰৱৰ্তী সময়ত চুক্তি কৰিলে, চুক্তিত এই 10টাটো অপেনটো আহিল। গতিকে আমি এইটোৱে ক'ব, ইভেন পাৰ্লিয়ামেণ্টৰ বা ৰাজ্যসভাৰো এইটো ইণ্টেনশ্যন নাই যে তাত 10টা চিট অপেন কৰিব, কিন্তু চুক্তিখনে এইটো অনাত মই ভাবোঁ এইটো সংবিধানৰ গণ্ডিৰ ভিতৰত হোৱা নাই। আৰু 6 শিডিউল যিহেতু এটা মিনি কনষ্টিটিউশ্যনৰ নিচিনা, 6 শিডিউলৰ প্ৰভিজনো এইটো তাত 10টা যে ইয়াত অপেন হ'ব লাগে সেইটো কেতিয়াও তাত আইনে পোৱা নাই। আৰু মই ভাবোঁ এইটো এটা ৰিথত ল'ব লাগে, গভৰ্ণমেণ্টৰ তেওঁলোকে এইটো চিন্তা কৰিব লাগে গোটেই কাৰ্বি আংলঙৰ মানুহৰ জাতিৰ ক্ষেত্ৰত। আৰু ছিগনেটৰীসকলৰ তেওঁলোকে যিবিলাক ষ্টেক হোল্ডাৰ আছে কাৰ্বিৰ, তেওঁলোক কথা পাতি এইটো তেওঁলোকে ডিমাণ্ডটো তেওঁলোকে অল্টাৰ কৰি ল'লে ৰাইজৰ কাৰণে সুবিধা হ'ব। Karbi arat apan kisung pen ke pajok ji pulute hemprek anbetlo lasi Karbi Anglong arat do anta ning isi do pet pen sai klem ponang pola pen son trok atom kachitok pon kechok che do anta chingki che than pon pen klem ponang po pusi MP barem Dr. Joynto Rongpi ning je pon nasi alang litunta ini labang so seminar long MOS 2 aputhak particularly 2.3 clause aputhak alang litum si tonte dolo nasi dak chingwai sarlo dili mathaba ke democracy long labang ke kenan so lapen nilihin pena nili ni yelo dak bangke je jitun niki hadak reservation ke dorkar Karbi Anglong tribal atun kan bangke council election along sita reservation ke kenan so sita open seat abangke pa compete nahi Nagaland along kasolo may long bet open seat Meghalaya along ke long libet open seat Nagabang ke long ke baba ke chok chela lagi ongnai sita long ni si open seat binam may long thik asa ta nominated ta mavedan nang po kalite elong ba long ni si pichot nai Anpar bage sita reservation na puta ka bage controversy kori nang nelo reservation ke doong elitu ke lebong usilili kininga tong pen matha Sita MOS no, MOS 1 no, MOS 2 ba dili metha mata ka chitong MOU. Na MOU, MOS hai ba ke final agreement kan. Ba hai pe se tu ke pador jo dor po probang kan. La ba ke stop gap arrangement. Emprek ke chipalong ji phan kengkam ke chojo. One step forward. La si da ka ba ke MOS pensi kadu ko playing at po kadu ko ning playing at po ninga teng alaman ke pa playing at po ko ba ke matha ba ke chokchung itu laso kan uthot chingun nang po uthot chesong nang po na pen hemprek palong nang hemprek long arni amansi ilitu alama ba ke playing ke mang playing na tik bang ke na kalipulot ilitu playing te kedam tangala to base ta hemini ate chingwai along niliabi kolosa परिस्थिति along से लाल तुम के एग्रीमेंट के टॉप दिली चिनी दुंदे सरकार पेन कोसन आराम थे कुपी मांगा तुम चिंकी चिंगवाई निली चिनी दुंदे सीधा निली पूजी आलाम itu ahin pen ke base ta hemini ता कार्बियंग लो कादो का रात ahin pen जंसी लांगदाम लो पुलोते ना MOS det kali lo muta niली निंगेलो लसी MOS no MOU no hemprek long leti ka ba ning tank play ini to mang tank play Pulote dak non tribal non karbi atun ke haijia chance ke onji mati karbi to haiji meni hadak pe sita daga bangke non indigenous tribe atun ta non indigenous muni atun ke haiji chance akol ake chok injustice lo ni lipula Nagaland ili tumpen ke theu hadak 60 seats among ke open ke only one Meghalaya ke 60 seats among ke open only 3 Kasi ili tu pan ko pia posi lasa injustice kori nai. Itu 50 sisang bong ke 10 abang ke chok chelo la. La ba ke isi ba hini si pichot na.
Matijong ni Pai Trainer Cap ani Siluni Mate Langsokang Thualong Assam Press Correspondent Union Karbi Anglong District Committee Thihek Pen APSU Atung Ingdeng Hini Executive Amai Kangni Laso Mailong Alhi Aman Pen MLA Bidasing Ingdeng Head Minister Jogen Mohan Assam Press Correspondent Union Amaipu Muhammad Abdul Khalik Konchunbang Sarat Hansua Atung Chitongdun Mailong Head Minister Lapen MLA Bidasing Neng Atung Pen RD Dojot Alam Thanpon Simesen Pen Mai Pajutpon Manja Pen Bidasing Timung Karbi Longri Abirta আমি যেনে ধৰণে সহায় কৰিব বিচাৰিছো এইখন চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব মুখ্যমন্ত্ৰীৰ নেতৃত্বত আপোনালোকে তাতো আপোনালোকে দেখুৱাই দিয়ক যে আমি সংবাদ কৰ্মীসকলৰ যোগেদি আমাৰ এইখিনি ৰাইজক আমি সেৱা কৰিবলৈ আমি প্ৰেৰণা পাইছো গতিকে মই ভাবিছো আপোনালোকে কৰি ৰাইজৰ কাৰণে সমাজৰ কাৰণে বহুত কাম এনেকুৱা ধৰণৰ কাম আগবঢ়াই দেখুৱাই দিয়া যিবিলাক যোগেদি আমিও সুবিধা হম কাম কৰিবৰ কাৰণে আমি কিছুমান সমস্যাৰ কথা নাজানো কিন্তু বাতৰি দেখুৱাৰ লগে লগে আমি গম পাম যে সেই অঞ্চলটোত কি সমস্যাত ভুগি আছে ৰাইজে ক'ত কি দুৰ্ভোগ ভুগি আছে ৰাইজে কোন অঞ্চল কেনেকুৱা দুৰ্গত ক'ত কি কাম কৰিব লাগে আমিও প্ৰেৰণা পাওঁ গতিকে সংবাদসেৱীসকলে চৰকাৰকো বিভিন্ন প্ৰকাৰে সহায় কৰি আছে এইখিনি এটা বহুত পজিটিভ আছে মই জানো সেইকাৰণে এই এটা যোগাত্মক দিশেৰে আজি সাংবাদিকসকলে কাম কৰি আছে আৰু কৰি থাকিব বুলি মই আশা ৰাখিছো কাৰণ এটা ভাল নিউজে এখন সমাজ সংস্কাৰ কৰে আজি সমাজত ঘটি থকা ঘটনাৱলীবিলাক এই বিষয়ে এখন নিশ্চয় কেবিনেট পাছ কৰিব লাগিব মই ভাবো যে আমি মন্ত্ৰী শ্ৰীযুত হাজৰিকা ডাঙৰীয়াক বিষয়খিনি উত্থাপন কৰিম এই সমস্যাখিনিৰ লগত কাৰণ তেওঁলোকৰ সমাজ সংগঠনৰ এক আহিলা এই ব্যৱস্থাটোৱে চিষ্টেমটোৱে আজি ইমান সুন্দৰ এটা প্ৰাকৃতিক এটা সৌন্দৰ্যৰে ভৰা এই কাৰ্বি আংলং ইয়াতে পাহাৰীয়া জেগা ইমান সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশত এখন সভা অনুষ্ঠিত হৈছে গতিকে এইটো টুৰিষ্ট স্পট মানে আমি জানো টুৰিষ্ট মানে এই পৰ্যটনে সভ্যতা সংস্কৃতি কঢ়িয়াই আনে আজি ইয়াতে টুৰিষ্ট স্পটত আজি ই হ'ল আমাৰ মিলন ভূমি ই হ'ল সংস্কৃতি ভূমি ইয়াত আমি একত্ৰিত হৈ আজি অসমৰ বিভিন্ন ঠাই বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষীৰ লোক এটা সমবেত হোৱাৰ এক সুবিধা পাইছো গতিকে এনেকুৱা ধৰণৰ টুৰিষ্টে সমাজ গঢ়ে সংস্কৃতি গঢ়ে আৰু সভ্যতা সংস্কৃতি বিকাশ সাধন কৰে ইয়াতে বিভিন্ন ধৰণৰ উদ্যোগ হওক ব্যৱসায় বাণিজ্য গঢ় লৈ উঠে গতিকে ই এক অঞ্চলটো উন্নয়নৰ দিশত টুৰিষ্টে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আজি নালন্দা বিশ্ববিদ্যালয় এইবিলাক সভ্যতাৰ যেতিয়া যুগ বিকাশ ঘটিছিল ঠিক কেনেধৰণে কথাবিলাক আমি টানি আনিব লাগিব গতিকে এই গোটেই বিষয়টো মই ভাবো আপোনালোকে এটা সুন্দৰ জেগাত এই কাৰ্যনিৰ্বাহ লৈছে আৰু আপোনালোকৰ Pini Birta Pansakang Tonpon Iglo Dome Thagme Kardom